নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ টু। বন্ধুসকল, দুদিনমানৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ হাউলি লটাৰী খেলখনক লৈ, আৰু তাত আপোনালোকে বহুত মৰম দিলে, আপোনালোকে বহুত কমেণ্ট কৰি আছিলে যে এই খেলখনৰ টিকট আমি কেনেদৰে পাম। আজি বন্ধুসকল মই সেই বিষয়ে অলপ আলোচনা কৰিম। তাৰ আগতে আপোনালোক যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে চাই যাব, তেতিয়াহে আপোনালোকে সকলোখিনি কথা বুজি পাব। বন্ধুসকল, হাউলি লটাৰী খেলখন 10 তাৰিখে খেলোৱাৰ কথা আছে আৰু 10 তাৰিখে সম্পূৰ্ণ ৰিজাল্টখিনি আহি যাব। আপোনালোকক মই কৈছোঁৱেই যে আপোনালোকে যদি ৰিজাল্ট চাবলৈ মন আছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটোৰ দ্বাৰাই ৰিজাল্টখিনি ল'ব পাৰিব। এতিয়া মেইন কথা হ'ল বন্ধুসকল, মই আজি এজন এজেণ্টলৈ ফোন কৰিছিলোঁ, মানে হাউলি লটাৰী খেলখনৰ এজন এজেণ্টলৈ মই ফোন লগাইছিলোঁ আৰু তেখেতৰ লগত কথাও পাতিছিলোঁ। তেখেতে মোক ক'লে যে হাউলি লটাৰী খেলখনৰ টিকট কাউণ্টাৰত বিক্ৰী কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। কাউণ্টাৰত আৰু এটাও টিকেট বাকী নাইগৈ। যিকেইটা টিকট বাকী আছে সেইকেইটা এজেণ্টৰ হাততহে আছে। আপোনালোকৰ কোনোবাই যদি এই টিকটখিনি ল'ব বিচাৰিছে তেনেহ'লে অতি ভাগ্য ভাল হ'লেহে তাৰ দুটামান টিকট আপোনালোকে ল'ব পাৰিব। তাতো এটা কথা আছে বন্ধুসকল, আপোনালোকে টিকটসমূহ ল'ব পাৰিব, কিন্তু এটা চৰ্ত আছে। তাত আৰু এখন খেল চলি আছে 50 টকীয়া টিকট। আপোনালোকে প্ৰথম সেই 50 টকীয়া খেলখনৰ টিকট ল'ব লাগিব আৰু লগত আপোনালোকক হাউলি খেলখনৰ এটা টিকট দিব। বিশেষ চৰ্ত একো নাই, চৰ্তটো হ'লে সেইটোৱেই, আপোনালোকে আৰু বেলেগ খেলৰ টিকট ল'ব লাগিব, তেতিয়াহে আপোনালোকে হাউলিৰ খেলখনৰ এটা টিকট ল'ব পাৰিব। বন্ধুসকল, আপোনালোকে হাউলিৰ খেলখনৰ টিকট কেনেদৰে ল'ব পাৰিব, তেওঁলোকৰ এজেণ্টৰ লগত কেনেকৈ কথা পাতিব সেইটোও মই কৈ আছোঁ। আপোনালোকক মই এটা স্ক্ৰীণত নম্বৰ দেখুৱাই আছোঁ, আপোনালোকে সেই নম্বৰটোত যাব আৰু ফোন কৰি ল'ব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাই যাব। যদি আপোনালোকৰ ভাগ্য ভাল হয় তেনেহ'লে হাউলিৰ খেলখনৰ এটা টিকট আপোনালোকে ক্ৰয় কৰিব পাৰিব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি হাউলিৰ খেলখনৰ বিষয়ে কিবা জানিবলগীয়া আছে তেনেহ'লে মোক কমেণ্ট বক্সত নিশ্চয় জনাব। মই আপোনালোকক সকলোখিনি কথা জনাবলৈ চেষ্টা কৰিম বা বুজাবলৈ চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। লগ পাম আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ দিয়ক মোক বাই।